মৰমৰ বন্ধু বান্ধৱীসকল, অভিনেত্ৰী আইমী বৰুৱাই নিজৰ আপোনজনক হেৰুৱাই বহুত দুখত ভাগি পৰি। এতিয়াও এনেকুৱা হ'ব বুলি, ইমান কম বয়সতে আপোনজনে তেওঁক এৰি অজান দেশলৈ গুচি যাব বুলি তেওঁ ভবাই নাছিল। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ দুখৰ কথা ছ'চিয়েল মিডিয়াত এইদৰে ব্যক্ত কৰিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে সকলো কথা। তেওঁ ছ'চিয়েল মিডিয়াত এইদৰে লিখিছে, মানুহবোৰ ইমান সোনকালে আজিকালি হেৰাই যায়। বহুত মানুহ হেৰুৱালো চকুৰ আগতে। কাৰ কেতিয়া কি হ'ব ভাবিবই নোৱাৰি। আজি বহুতৰে ভাল লগা মোৰ কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ হেৰাই গ'ল। তেওঁ এই সংসাৰৰ পৰা বিদায় ল'লে। তেওঁ য'তে থাকে শান্তিৰে থাকক এয়াই প্ৰাৰ্থনা। এইদৰে ছ'চিয়েল মিডিয়াত পোষ্ট দি অভিনেত্ৰীগৰাকী আৱেগিক হৈ পৰিল। মৰমৰ বন্ধু বান্ধৱীসকল, কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেওঁৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ।